লাহোৱাল বজাৰত চেনিটাইজেশ্যন। মহামাৰীৰ কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰখাৰ উদ্দেশ্যৰে আজি লাহোৱাল বজাৰত চেনিটাইজেশ্যন কৰা হয়। লাহোৱাল বজাৰ সমিতিৰ উদ্যোগত আয়োজিত চেনিটাইজেশ্যন অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰে লাহোৱাল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰোহিতেশ্ব শইকীয়াই। অনুষ্ঠানত লাহোৱাল গাঁও পঞ্চায়তৰ সভানেত্ৰী কমলা চাহুকে ধৰি লাহোৱাল বজাৰৰ ব্যৱসায়ীসকলে সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতেই লাহোৱাল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক লাহোৱাল বজাৰৰ সমিতিৰ সভাপতি সুশীল তাছাই এখনি ফুলাম গামোচাৰে আদৰণি জনায়। লাহোৱাল বজাৰ সমিতিৰ কাৰ্যকৰী সভাপতি দীপজয় শইকীয়াই পৰিচালনা কৰা উক্ত অনুষ্ঠানত বজাৰ সমিতিৰ মুখ্য সম্পাদক পাৰ্থ পাইককে ধৰি সকলো বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰে।